ৰঞ্জি ট্ৰফিৰ 2022 আৰু 23 বৰ্ষৰ খেলা আৰম্ভ হৈছে। শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে ৰঞ্জি ট্ৰফিৰ ফাৰ্ষ্ট ক্লাছ ডেবু খেলখনত ধুমাধাৰ প্ৰদৰ্শন আৰম্ভ কৰিছে। দোস্ত, যদি আপুনিও জানিব বিচাৰিছে যে অৰ্জুন তেণ্ডুলকাৰে এনেনো কি কাম কৰিছিল যিটো বাতৰিৰ শিৰোনামা হৈ পৰিছে, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলপ ক্লিক কৰিবলৈ নাপাহৰিব। দোস্ত, 23 বছৰীয়া অৰ্জুন তেণ্ডুলকাৰে মুম্বাই এৰি এইবাৰ গোৱাৰ হৈ খেলিবলৈ সিদ্ধান্ত লৈছিল, কিয়নো তেওঁ মুম্বাইৰ পৰা ৰঞ্জি ট্ৰফি খেলিবলৈ কেতিয়াও সুযোগে পোৱা নাছিল। তেওঁ ইয়াৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ পৰা প্ৰশিক্ষণ লৈছিল। যুৱৰাজ সিং হৈছে আমাৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ পিতৃ। দোস্ত, শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে তেওঁৰ ফাৰ্ষ্ট ক্লাছ ডেবু খেলখনত এটা সুন্দৰ শতক অৰ্জন কৰিছে। বিশেষ কথাটো হ'ল যে শচীন তেণ্ডুলকাৰেও 1988 চনত সেই ৰঞ্জি ট্ৰফিৰ ডেবু মেচখনত শতক অৰ্জন কৰিছিল। এতিয়া 34 বছৰৰ পিছত অৰ্জুনেও এই কৃতিত্ব অৰ্জন কৰিছে। অৰ্জুন তেণ্ডুলকাৰে 7 নম্বৰত বেটিং কৰি ৰাজস্থানৰ বিৰুদ্ধে খেলখনত 207টা বলত 120 ৰানৰ ইনিংছত 16টা 4 আৰু 2টা 6 মাৰিছিল। দোস্ত, আনহাতে ভগ্নী সাৰা তেণ্ডুলকাৰ আৱেগিক হৈ পৰিছিল। তেওঁ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি নিজৰ হৃদয়ৰ কথা কৈছে। সাৰা তেণ্ডুলকাৰে লিখিছিল যে কঠোৰ পৰিশ্ৰমৰ ফল সদায় মিঠা, এইটো মাত্ৰ আৰম্ভণিহে, আৰু মই তোমাৰ ভগ্নী হ'বলৈ পাই বহুত গৌৰৱান্বিত। ইয়াৰ বাবে অৰ্জুন তেণ্ডুলকাৰক ভাৰতৰ ফাষ্ট বলাৰ আৰু অলৰাউণ্ডাৰ লিষ্টত গণ্য কৰিবলৈ আৰম্ভ কৰিছে।